নমস্কাৰ আপোনালোকে চাই আছে আসাম এক্সপ্ৰেছ 24 ষ্টুডিঅ'ত মই কাব্যশ্ৰী প্ৰেমৰ করুণ পৰিণতি ফলত নগাঁৱত যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ নগাঁৱৰ শিয়ালমাৰী এজন যুৱক দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছে নিশা আক্ৰমণৰ বলি হ'ব লগা হৈছে শিয়ালমাৰীৰ মুকিবুজ জামান ফৰাজী ব্যৱসায়ীৰ জীৱন নিৰ্বাহ কৰা এই যুৱকজনক তেওঁৰ প্ৰেমিকা পৰিয়ালে গুণ্ডা বাহিনী নিয়োগ কৰি আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে নগাঁও চহৰৰ নগৰীয়া পতিৰ এগৰাকী যুৱতীৰ সৈতে যুৱকজনৰ 4 বছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি জানিব পৰা গৈছে ইতিমধ্যে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে নগাঁও আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে মই বুগালী উৎসৱ চাই আহি থাকোঁতে ৰাস্তাত মানে মই ফোন এটা আহিছে ৰখি পেলাই কথা পাতি আছিলোঁ সেইটো টাইমতে মানে মোৰ গাৰ্লফ্ৰেণ্ড এজনী সিহঁতৰ ঘৰৰ ফেমিলি কোনোবা আহিছে আহি পেলাই মোক ওপৰত এটেক কৰিছে আৰু মোক তাত পেলাই থৈ পেলাই ঘাইল কৰি মোক তাত পেলাই থৈ পেলাই গৈছে ছোৱালীজনীৰ নাম কি ছোৱালীজনীৰ নাম আফৰিন চুলতান ভাবুকি তেনেকুৱা ভাবুকি মই একো দিয়া নাই মই তাইৰ লগত 4-5 বছৰৰ পৰা ৰিলেশ্যনশ্বিপত আছোঁ কিন্তু তাই মোক ফোনত আহি পেলাই এবাৰো একো ৰিজন নোকোৱাকৈ তাই আঁতৰি গ'ল সেইটো কাৰণে শুনিছোঁ এংগেজমেণ্ট ঠিক হৈছে বুলি শুনিছোঁ বেলেগৰ লগত আৰু মই ফোন কৰিলে মানে মাকে ৰিচিভ কৰে বেলেগ নম্বৰ মোক ব্লক কৰি ৰাখিছে মই ফোন কৰিলে মাকে ৰিচিভ কৰে বা বেলেগ কাবাক দি ৰিচিভ কৰে উল্টা পুল্টা মোক মানে ধমকি দিয়ে আৰু পুলিচৰ দ্বাৰা এইটো কৰিব বা এইটো বহুত কিবা কিবি মই বহুত ট্ৰাই কৰিছিলোঁ তাইক কণ্টেক্ট কৰিব কিন্তু কোনো নিদিলে মোক কিন্তু সেইদিনা মোক এটেক সিহঁতৰ মানুহে কৰিছে বুলি মই সেইটো গম পাইছোঁ ভাবুকি আগতে দিছে আৰু সেইদিনা এটেক কৰোঁতে সিহঁতে কৈছে মানে গম পাইছোঁ মই সেইটোৱে আৰু মই সেইটো হিচাপত মোৰ ইমানখিনি মনত আছে তাৰপিছত মই তাত চেঞ্চলেছ হৈ পৰি আছিল মোক কি বলছে তাৰ দোকানটো মোৰ দোকানটো একেলগে সি মোক ৰাতি 11টামান বাজিছে বিহু মানুহ আহি আছে কাষ্টমাৰ আহি আছে মাল দি আছোঁ তাৰপিছত সি মোক ক'লে যে তুমি অলপ ৰখা মই আহি আছোঁ মই কৈছোঁ ক'ত যোৱা সি কৈছে মই বজাৰত গৈ মাল এটা খবৰ লৈ মই লগে লগে আহি গৈ আছোঁ তাৰপিছত গৈছে তাৰ কোনো খবৰ নাই আমি বহুত টাইম ধৰি বিচাৰি আছোঁ লগৰকেইটাক ফোন কৰিলোঁ তাৰপিছত নাই কোনো খবৰ নাই তাৰপিছত তাৰটো ফোন মাৰিছোঁ তাৰপিছত দুবাৰ ৰিং হ'ল ৰিচিভ হোৱা নাই 3 নম্বৰবাৰ এজন মানুহে ৰিচিভ কৰিলে কৰি পেলাই ক'লে এজন মানুহ কোন হয় আপোনাৰ তো মই ক'লোঁ যে আমাৰ নিজৰ হয় কিয় এই ক'ত আছে কৈছে তাক কোনোবাই মাৰি পেলাই এই আপোনাৰ ডাকলগাঁও পেলাই থৈ গৈছে তাৰপিছত আমি গৈ পেলাই চাওঁ ৰাস্তাত পৰি আছে দুটা বাহু কাটা এনেকৈ ৰাস্তাত উল্টা হৈ পৰি আছে মই একদম 100% চিয়'ৰ ছোৱালীৰ মাকে কৰাইছে কেছ দিছোঁ কিন্তু এতিয়ালৈকে একো হেৰি লোৱা নাই পুলিচে এতিয়ালৈকে সিহঁতক এৰেষ্ট কৰা নাই ইমান ডাঙৰ এটা কেছ আৰু এইটো সিহঁতে সাধাৰণ হিচাপে লৈ আছে তাৰ মাকৰ আৰু ছোৱালীজনীৰ ওপৰত আমাৰ বেলেগ মানুহৰ ওপৰত সন্দেহ নাই এই ছোৱালীজনী মানে আমি এতিয়া গম পালোঁ বহুত ল'ৰাৰ লগতো আগতে এনেকৈ কৰিছে বহুত ল'ৰাৰ লাইফ সি ধ্বংস কৰিছে